মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সাধু নিশ্চয় শুনিছা বা পঢ়িছাও সাধু, আৰু তোমালোকৰ ককা আইতা মা দেউতাৰ পৰাও নিশ্চয় সাধু শুনিছা। আৰু এই সাধুবিলাক হৈছে মৌখিক লোকসাহিত্য, অৰ্থাৎ এই সাধুবিলাক মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। সাধু কথাবোৰৰ নিৰ্দিষ্ট ৰূপ নাই। সাধু কওঁতাই নিজৰ ইচ্ছা আৰু সামৰ্থ্য অনুসাৰে তাক বৰ্ণনা কৰি যায়। কেৱল সাধুটোৰ মূল ঘটনাটোহে কিছু প্ৰাচীন হোৱা দেখা যায়। মূলতঃ সাধু কথাবিলাক অলৌকিক বা কাল্পনিক কথাত মনে সজায় এইবিলাক, আৰু এই সাধু কথাবিলাকৰ এটা সহজ নীতি কথা সোমাই থাকে। আৰু আজি ময়ো তোমালোকক এটা সাধু ক'বলৈ আগবাঢ়িছোঁ। অৱশ্যে সাধু কথাৰ আকাৰত নহয়, তোমালোকৰ অসমীয়া বিষয়ৰ পাঠৰ অন্তৰ্গত ঢোঁৰাকাউৰী আৰু টিপচী চৰাই নামৰ সাধুটোৰ মূল কথাবিলাক অৱতাৰণা কৰি আলোচনা কৰাৰ এক প্ৰয়াসহে কৰিছোঁ। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই নামৰ এই সাধুটো লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আই সাধুৰ অন্তৰ্গত। আৰু বুঢ়ী আই সাধুখনটো তোমালোকে নিশ্চয় পঢ়িছা, কাৰণ বুঢ়ী আই সাধু কিতাপখন শিশু কিশোৰ সকলোৰে মাজত জনপ্ৰিয়, অৰ্থাৎ সকলোৱে পঢ়ি ভাল পায়। আৰু এতিয়া মই সাধুটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। ঢোঁৰাকাউৰী এসময়ত ঢোঁৰাকাউৰী আৰু টিপচী চৰাই নামৰ দুজনী চৰাই সখী আছিল, মানে বন্ধু আছিল। তোমালোকৰো নিশ্চয় বন্ধু বান্ধৱী আছে। ঠিক তেনেকৈ ঢোঁৰাকাউৰী আৰু টিপচী চৰাই কি আছিলে? সখী আছিলে। আৰু এদিন এগৰাকী বুঢ়ীয়ে সিজোৱা ধান ৰ'দত মেলি থকা দেখি ঢোঁৰাকাউৰীয়ে টিপচীজনীক ধান একোঠাক আনিবলৈ লগ ধৰিলে, আৰু টিপচীয়েও কাউৰীৰ কথাত সন্মতি দিলে। কিন্তু তেতিয়া কাউৰীয়ে টিপচীক ক'লে যে কাউৰীয়ে ঠোঁটত যিমান ধান আনিব, সিমান ধান যদি টিপচীয়ে আনিব নোৱাৰিলে, তেতিয়া টিপচীক কাউৰীয়ে খাব, আৰু টিপচীয়ে যিমান আনিব সিমান কাউৰীয়ে আনিব নোৱাৰিলে টিপচীয়ে কাউৰীক খাব। আৰু এই কথাত টিপচীয়ে সন্মতি হ'ল, অৰ্থাৎ কাউৰীৰ চৰ্তত টিপচী সন্মত হ'ল। আৰু কথামতেই কাম। প্ৰথমে টিপচীয়ে এখুদমান, অৰ্থাৎ ক্ষুদ্ৰমান ধান ঠোঁটেৰে আনিলে। তাৰপিছত কাউৰীয়ে থাপ মাৰি টিপচীয়ে অনাতকৈ সৰহকৈ আনিলে। আৰু কাউৰীয়ে নিশ্চয় সৰহকৈ আনিব পাৰিব, কাৰণ টিপচী চৰাইজনী যিমান সৰু তাতকৈ কাউৰী অলপ ডাঙৰ। টিপচী চৰাইজনী বাৰু তোমালোকে দেখিছানে? তেতিয়া আৰু কাউৰী চৰাইজনীটো তোমালোকে এনেও দেখিছা। আৰু কাউৰীয়ে যেতিয়া সৰহকৈ ধান আনিলে, তেতিয়া কাউৰীয়ে টিপচীক খাব পাৰোঁ বুলি ক'লে। তেতিয়া টিপচীয়ে কাউৰীক নিশ্চয় খাব পাৰিবা বুলি কৈছিল। আৰু কাউৰীয়ে টিপচীক খোৱাৰ আগত সাগৰত ঠোঁটটো ধুই আহিব লাগিব বুলি কৈছিল, কাৰণ কাউৰীৰ ঠোঁটটো বেয়া গোন্ধাইছে বুলি টিপচীয়ে কৈছে। আৰু কাউৰীয়েও টিপচীৰ কথাত সন্মত হৈ সাগৰক পানী খুজিলেগৈ। কিন্তু সাগৰে কাউৰীক পানী দিবৰ বাবে এটা পাত্ৰ খুজিলে। কাউৰীয়ে পাত্ৰ বিচাৰি কুমাৰক এটা মাটিৰ পাত্ৰ বিচাৰিলেগৈ। কুমাৰৰ ওচৰত গঢ়া টেকেলি নাই বাবে মাটি অলপ আনিবলৈ ক'লে, আৰু মাটিয়েও কাউৰীক নিজে মাটি খান্দি নিবলৈ ক'লে। যেতিয়া কাউৰীয়ে মানে মাটি বিচাৰিলেগৈ, তেতিয়া মাটিয়ে নিজে খান্দি নিবলৈ ক'লে। কাউৰীয়ে তেতিয়া মাটি খান্দিবৰ বাবে মহৰ ওচৰলৈ গৈ শিং খুজিলেগৈ। আৰু মহে নিজে কেনেকৈ দিওঁ বুলি কোৱাত কাউৰীয়ে তেতিয়া কাৰ ওচৰলৈ গ'ল? কুকুৰৰ ওচৰলৈ গ'ল। আৰু কুকুৰক গৈ মহ মাৰিবলৈ ক'লে। আৰু কুকুৰে তাৰ গা বল কমি আছে বুলি কৈ গাখীৰ খুৱাবলৈ ক'লে। আৰু কাউৰীয়েও তেতিয়া গাইৰ ওচৰলৈ গৈ গাখীৰ বিচাৰিলেগৈ। গাইজনীয়ে কাউৰীক এসোপা ঘাঁহ আনি দিবলৈ ক'লে। তেতিয়া যিমান লাগে সিমান গাখীৰ দিম বুলি ক'লে। গাই কথামতে কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গ'ল। ঘাঁহেও কাউৰীয়ে নিজে কাটি নিবলৈ ক'লে। আৰু কাউৰীয়ে তেতিয়া খন্তি বিচাৰি কাৰ ওচৰ পালেগৈ? কমাৰৰ ওচৰ পালেগৈ। কিন্তু কমাৰেও খন্তি গঢ়াবৰ বাবে জুইকুৰা নমাই গ'ল বুলি কৈ জুই আনিবলৈ ক'লে। এইবাৰ কাউৰীয়ে কমাৰৰ কথামতে সাগৰৰ সিপাৰে ধান সিজাই থকা এগৰাকী বুঢ়ী কাষ চাপিলেগৈ। আৰু বুঢ়ীগৰাকীক অলপ কি বিচাৰিলে? জুই বিচাৰিলে। বুঢ়ীগৰাকীয়ে কাউৰীৰ দেউকাতে জুই অঙঠা অলপ বান্ধি দিলে। কাউৰীয়ে জুই অঙঠাৰ টোপোলাটো আহোঁতে সাগৰৰ ওপৰত বতাহ লাগি জুইয়ে দেউকা পৰিলত ধোঁৱা কাউৰীটো আকাশৰ পৰা সৰি তলৰ পানীত পৰি মৰি থাকিল। টিপচীজনীয়েও ধোঁৱা কাউৰীজনী পিছে পিছে সকলোবোৰ ঘটনা চাই আছিল। আৰু কাউৰীৰ মৃত্যুত টিপচীয়ে বৰ ৰং পালে। আৰু আমি এই সাধুটোৰ পৰা এটা নীতি শিক্ষা পালোঁ যে লোভেই পাপ, পাপেই মৃত্যু। কাৰণ কাউৰীজনীয়ে টিপচী চৰাইজনীক খাবলৈ লোভ নকৰিলেহেঁতেন, তেতিয়া নিশ্চয় কাউৰীয়ে এনেদৰে মৃত্যুবৰণ কৰিব লগা নহয়। আৰু এটা কথা আমি এই সাধুটোৰ পৰা এইটো কথাও জানিলোঁ যে আমি নিজৰ আপোন বা বন্ধু বান্ধৱীক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নালাগে। আৰু সাধুটোৰ আলোচনা আজিলৈ ইমানেই।